হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছা। বন্ধুসকল, আজি আমি আপোনালোকক এটা নতুন আপডেটৰ বিষয়ে জনাম। অসমৰ এখন জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ আছে এটা বিশেষ খবৰ। গতিকে এই বিশেষ খবৰটো জানিবৰ বাবে আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ চাই যাব লাগিব। তেনেহ'লে ব'লক দেৰি নকৰি আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টে আজি 24টি খণ্ড অতিক্ৰম কৰিছে আৰু এই শুভক্ষণত আমি বেহাৰবাৰী আউটপোষ্টৰ সমূহ কৰ্মকৰ্তালৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, লগতে এই বেহাৰবাৰী আউটপোষ্টখন 7 অক্টোবৰ 2013 চনত আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে এই বেহাৰবাৰী আউটপোষ্টখন আপোনালোকে দেখিবলৈ পাই আছে। আৰু এই বেহাৰবাৰী আউটপোষ্টখন অসমৰ আটাইতকৈ দীৰ্ঘতম প্ৰদৰ্শিত অসমীয়া ধাৰাবাহিক। গতিকে এইটো এটা অসমবাসীৰ বাবে গৌৰৱৰ কথা। বন্ধুসকল, আৰু বেহাৰবাৰী আউটপোষ্টখন আৰম্ভণিৰ পৰা জড়িত হৈ আছে কে ছাৰ, মোহন, ৰাকেশ, মণিবু, মুকুতা ডেকা আৰু প্ৰীতম খাৰঘৰীয়া। বন্ধুসকল, আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্টত কাৰ অভিনয় চাই বেছিকৈ ভাল পায় এটা কমেণ্ট কৰি জনাবচোন। লগতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।